নমস্কাৰ বন্ধুসকল, পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকে জানে আজি ৰঙালী বিহু নৱবৰ্ষ, অসমীয়া নৱবৰ্ষৰ আজি প্ৰথম দিন। আজি যিহেতু আজিৰ পৰা বিহু, কালিয়ে গৰু বিহু আছিলে, আজি মেইন বিহু। আজি দোকানলৈ অকণমান যাওঁ, তাত পূজা আছে। যিহেতু আজি প্ৰথম দিন তো পূজা পাতিছে দোকানত, তো গোটেইকেইটা আপোনালোকক দেখাম, বিহুও দেখাম, যিমান পাৰোঁ অকণমান দেখাম। বহুত জেগা ফুৰিবলৈ যাওঁ। তো সকলোকে বন্ধুসকল, প্ৰথমে আমি ছাৰৰ ঘৰলৈ আহিলোঁ। আমলৈ বা ইয়াত চক আমলৈ কেনেকৈ কিমান ধুনীয়া আমলৈ, বোৱা মজা লাগিছে। তো এই দাদাহঁতে আমলৈ পাৰি আছে, তো দেখালোঁ ছাৰৰ ঘৰত। প্ৰথমে আহিলোঁ, তাৰপিছত দোকান যাম, অকণমান দেখাই দিছোঁ ছাৰৰ ঘৰটো। এই ব্লুজু, ছাৰহঁতৰ ব্লুজুক অকণমান দেখাই দিছোঁ। ব্লুজুক চক ইমান ডাঙৰ হ'ল, আগতে সৰু আছিলে, ইমান ডাঙৰ হ'ল। কেনেকৈ চাই আছে, মোলৈ ভয় লাগি যায় অ'। অকল দোকানত আহিলোঁ, পূজা ষ্টাৰ্ট হৈ আছে, গণেশ পূজা পাতিছে। আজি অসমীয়া নৱবৰ্ষৰ প্ৰথম দিন। আজি তেওঁৰ পূজাৰীগৰাকী আপোনাৰ হয়, চেপনৰ হয়। দাদাই বস্তুবোৰ যোগাৰ দি আছে, তো চক সকলোবোৰ ইয়াত প্ৰস্তুতি চলি আছে। আমাৰ দোকানটো অকণমান দেখাই দিছোঁ আপোনালোকক, অকণমান দেৰি খুলিম, 12টা বজাত বন্ধ কৰিম। আজি বাহিৰৰ পৰা দেখাই দিছোঁ চন্দনা মেডিকেল ষ্ট'ৰ, আমাৰ কলিতা ছাৰৰ চেম্বাৰ, ননী কলিতা। তো ননী কলিতা আপুনি চিনি পায়, অকণমান দেখাই দিলোঁ আপোনালোকক। ইয়াত আমাৰ ফুল গছ লগাইছোঁ, চক মনি প্লেণ্টটো দেখাই দিছোঁ অকণমান আপোনালোকক। চব কিমান ধুনীয়াকৈ লগোৱা আছে, ওপৰত চেম্বাৰ আছে ছাৰৰ। তো আকৌ আমি ভিতৰলৈ সোমাই আহিলোঁ, তো প্ৰস্তুতি অকণমান দেখাই দিওঁ আপোনালোকক কেনেকৈ কি চলি আছে। তো ক'ৰ পৰা ভিডিঅ'টো চাইছে জনাব। বন্ধুসকল, ঘৰলৈ আহিলোঁ, আমাৰ ৰশ্মিতা বেবীক অকণমান নচুৱাই দিছোঁ। তো সাজবোৰ পিন্ধি ৰেডি হৈ আছে, পোচাকবোৰ। তো অকণমান বিহু নাচিবলৈ আহিছে, বাহিৰলৈও দেখাম আপোনালোকক। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। বন্ধুসকল, ভিডিঅ'টো কেনেকৈ লাগিলে জনাব।